নমস্কাৰ, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ স্কুলত এখন সজাগতা সভা আয়োজন কৰা হৈছে স্বাস্থ্যৰ ওপৰত। আৰু তাৰ কাৰণে আমাৰ কুমাৰবন্ধা স্বাস্থ্য কেন্দ্ৰৰ পৰা এগৰাকী বাইদেউ আৰু এজন ছাৰ গৈছিলে স্কুললৈ, যিহেতু দুৰ্বিষ ৰোগৰ ওপৰত কেনেদৰে আমি সাৱধান হ'ব লাগে তাৰ ওপৰত ধুনীয়াকৈ ছাৰ বাইদেৱে বুজাই দিছিলে। আপোনালোকেও শুনক। আৰু এই দুৰ্বিষ ৰোগৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। আমাৰ বিদ্যালয়ত এখন সজাগতা সভা আয়োজন কৰা হৈছে এতিয়া। তেখেতলোকে মোক ফোন কৰি জনাইছিলে বা তোমালোকক মই ইতিমধ্যে জনাইছোঁ। এই সজাগতা সভাখন হ'ব কুষ্ঠ ৰোগ নিৰাময় আৰু সাৱধানতাৰ ওপৰত হ'ব। গতিকে এই সভাখন সজাগতা সভাখন আৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। মই কুমাৰবন্ধা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা তোমালোকক ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণ যি আঁচনি আছে সেই আঁচনিৰ ওপৰত তোমালোকক সজাগতা মই দেৱাংগ বৰা হেল্থ এডুকেটৰ। তোমালোকে এতিয়া কুষ্ঠ ৰোগ শব্দটো শুনিছানে বাৰু? কুষ্ঠ ৰোগ শুনিছানে? কুষ্ঠ ৰোগৰ ইংৰাজীত কি বুলি কয় গম পোৱা নে কোনোবাই? কুষ্ঠ ৰোগক লেপ্ৰচি বুলি কয়। লেপ্ৰচি বা কুষ্ঠ ৰোগ এই ৰোগবিধ হৈছে আমাৰ ছালত হোৱা এবিধ বেমাৰ। এতিয়া মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি বুলি এটা কি থাকে, সৰু বেক্টেৰিয়া থাকে। বেক্টেৰিয়াৰ কথা কোনোবাই পঢ়িছে? কিতাপত আছে, বিজ্ঞানৰ লেচনত আছে। বেক্টেৰিয়া, ভাইৰাছ, প্ৰটোজোৱা এইবিলাক আছে নাই? এই বেক্টেৰিয়া যিবিলাক আছে সেই বেক্টেৰিয়াৰে এবিধ বেক্টেৰিয়া হৈছে মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। সেই মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ ভিতৰত যেতিয়া আমাক আক্ৰমণ কৰিব দেহত, তেতিয়া এই কুষ্ঠ ৰোগ বা লেপ্ৰচি নামৰ ৰোগবিধ হয়। এই নামটো কি ক'লো মই? মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। তোমালোকক ইয়াৰ লগত সুধিম আকৌ প্ৰশ্ন। যোনে ক'ব পাৰে আগতে লিখি যোৱা। বেক্টেৰিয়াৰ নাম হৈছে মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। এতিয়া এই বেমাৰটো কি হয়? আমাৰ ছালত হয়। ছালত আমি কেনেকৈ হ'ব যে আমাৰ খৰখজুতি এইবিলাক বেমাৰ হয় নহয়, ছালত হয় নহয়? খজুতি হ'লে খজুৱাব, কেতিয়াবা ফুহা হয়, পুজ ওলাই থাকে। কিন্তু এইবিধ যেতিয়া ৰোগ হ'ব, কুষ্ঠ ৰোগ বা লেপ্ৰচি, তেতিয়া কি হয়? তাম বৰ্ণ হৈ যাব। তাম বৰ্ণে আমাৰ হাততে হওক বা কিবা গাৰ যিকোনো জেগাতে হ'ব পাৰে, নাকতো হ'ব পাৰে, কাণতো হ'ব পাৰে। হয় আমাৰ ড্ৰপলেটছৰ কাৰণে হয়। এতিয়া আমি হাঁচি মাৰিলে আমাৰ বডীত থকা বীজাণু থাকিব। সেই বীজাণুবিধ কি হৈ যাব? এজনৰ পৰা এজনে গুচি যাব। সেই গুচি যোৱাৰ ফলত কি হ'ব? আমাৰ দেহত কি হ'ব? এই বীজাণুটো সোমাই যাব এজনৰ পৰা ইজনলৈ। তেতিয়া ইনফেকশ্যন হৈ পেলাই এই বেমাৰটো হৈ যায়। কিহৰ কাৰণে হয়? আমাৰ দেহৰ যিবিলাক ড্ৰপলেটছ মানে কি কৈছোঁ? যিবিলাক মানে পানীৰ সৰু সৰু কণিকা ক'ত ওলাব পাৰে? হাঁচিয়ালে ওলাব পাৰে, থু খেকাৰত ওলাব পাৰে, পাৰে নহয়? সেই কৰোণাৰ সময়ত চবে মুখখন এনেকৈ বন্ধ কৰি থৈছিলে নে? কিহৰ কাৰণে থৈছে? যে আমাৰ ভিতৰত থকা যিবিলাক সৰু সৰু পানী কণিকা, হাঁচি ওলাই, কফ, হেকা, বুজি পাইছেনে বাৰু? সেইবিলাক যাতে এজনৰ পৰা এজনলৈ নাযায়। এই বেমাৰটো ঠিক তেনেকুৱা। এজনৰ পৰা এজনলৈ যাবলৈ হ'লে কি হ'ব লাগিব? এনেকুৱা আমাৰ সৰু সৰু যদি আমি কণিকা যদি আমাৰ মানুহৰ ভিতৰত থকা এজনৰ পৰা এজনলৈ গুচি যায়, তেতিয়া এই বেমাৰবিধ হয়। এতিয়া এই বেমাৰবিধ হৈ এতিয়া আমাৰ ইয়াতো বাগান বহুত আছে। এইটোতো নামেই বাগান, হয় নহয়? কি বাগান এখন? বৰনাম বাগান। এই বাগানত কি হয়? এনেকুৱা বেমাৰবিলাক বহুত জেগাত হৈ থাকে। বুজি পাইছানে কথাটো? কিহৰ কাৰণে? আমাৰ যদি কেনেবাকৈ ইমিউন চিষ্টেম মানে কি কথা? শুনিছা নাই? শব্দটো শুনিছা নাই? ইমিউন চিষ্টেম এতিয়া কিছুমানে এতিয়া বৰষুণত পুৰি একদম পুৰা খেলা ধূলা কৰি থাকিলেও জ্বৰ চৰ, কিন্তু কিছুমানে কি হৈ যায়? পটকৈ হৈ যায়। তাৰমানে আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, বেমাৰটো পটকৈ নহয়। সেইটো যদি শক্তিশালী, সেইটো হৈছে ইমিউন চিষ্টেম ষ্ট্ৰং বুলি কয়। পটককৈ বেমাৰ গম পাইছা? আৰু যদি কাৰোবাৰ ইমিউন চিষ্টেমটো উইক থাকে মানে দুৰ্বল থাকে, কোনোবাই পটককৈ কাহ হ'ব বা জ্বৰ হ'ব, সেইবিলাক কিহৰ কাৰণে হয়? আমাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং নোহোৱাৰ কাৰণে।
যদি কেনেবাকৈ ইমিউন চিষ্টেমটো আমাৰ উইক থাকে, দুৰ্বল হৈ থাকে আমি ভিতৰে তেতিয়াহ'লে কি হ'ব পাৰে, এই বেক্টেৰিয়াবিধে আক্ৰমণ কৰিলে আমাৰ কি হয়, দেহত প্ৰথমকৈ কি হয়, ভাল হ'ব। সেইকাৰণে আমি ভালদৰে খানা চানা খাব লাগিব। বুজি পাইছা? পুষ্টিকৰ খানা সেইটোকে আমি চিপছ এইবিলাক নহয় হা। এতিয়া হ'ল, এতিয়া এই বেমাৰটো এনেকুৱা আমি বহুত জলদি গম বুজিছানে? আৰু এই বেমাৰটো হৈ যোৱাৰ পিছত কি হ'ব, সেই জেগাটো কি হ'ব, যোনটো জেগাত হ'ব হা, দাগটোতো এটা লক্ষণ, ছালৰ ৰোগৰ লক্ষণ, কিন্তু যেতিয়া কোনোবা আঙুলি হওক ভৰিত হওক যেতিয়া হৈ যায়, তেতিয়া সেই জেগাটোতে লাহে লাহে কি হৈ যায়, ক্ষয় হ'বলৈ ধৰে, ছিগি গুচি যাব। এনেকুৱা হৈ যাব। এতিয়া কাৰোবাৰ যদি হাতত যদি বেছিকৈ হৈ যায় বা ভৰিত হৈ যায়, খোজ কাঢ়িব নাযাব, হাত চাত বেকা হৈ যাব হা। এই ৰোগটো আমি প্ৰথমতে আমি ধৰা পেলাব লাগিব, এনেকৈ হৈছে আমি গম পাব লাগিব। এতিয়া চাবা দেই, তোমালোকে এতিয়া ঘৰত কোনোবাই মুৰ্গী পোহা নাই? পোহা মুৰ্গী এতিয়া কণী উমনি দিয়াৰ পিছত কিমান দিনৰ মূৰত দিয়ে কোনোবাই ক'ব পাৰিবা? 21 দিনৰ। কোনে কৈছে? 21 দিনৰ মূৰত কণীটো উমনি দিয়াৰ পিছত কিমান দিনৰ মূৰত লয়? 21 দিন। এইটো উমনি সময় বুলি কয়, বা ইংৰাজীত ক'ব এইটো কি, ইনকুবেশ্যন পিৰিয়ড। এই যিটো আমাৰ লেপ্ৰচি বা কুষ্ঠ ৰোগ আছে, সেই যিটো মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি নামৰ যিটো বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াটোৱে এটা বেক্টেৰিয়াৰ পৰা এটা বেক্টেৰিয়ালৈ যায়, সেইটো প্ৰজনন কৰে। তাৰমানে সৰহকৈ বাঢ়িব লাগিব নহয়, বাঢ়ি সিহঁতি খেলি যায়, মানুহটোক আক্ৰমণ কৰিব নহয়, সিহঁতৰ শূন্য বাহিনী শক্তি বেছিকৈ আনিব নাই, এটা বা দুটা কৰিব, দুটা বা চাৰিটা কৰিব, কেনেকৈ কৰিব। সেই ইনকুবেশ্যন পিৰিয়ড যিটো উমনি সময়, সেইটো 5 বছৰ, 4 বছৰ, 6 বছৰ, 10 বছৰলৈকে হ'ব। এতিয়া কাৰোবাৰ যদি সেই বীজাণুটো সোমাই থাকে, আমি গম নাপাওঁ নহয়। বুজি পাইছা নাই? সি সোমাইহে আছে, তেতিয়া লক্ষণটো দেখুওৱা নাই, হয় নহয়? সেই বস্তু এতিয়া আমি গম পাম কেনেকৈ, সেই আমাৰ দাগ চাগবিলাক কিবা কিবি যদি হয় হা। আৰু এক ধৰণৰ কিছুমান মানুহৰ মুখখন একদম বান্দৰৰ নিচিনা হৈ যায়, সেইটো লায়ন ফেচ বুলি কয় হা। ৰঙা হৈ যাব, কোনোবা এখনৰ মুখ একদম পুৰা এনেকৈ ফুলি যাব, সেইটো লক্ষণ হ'ব পাৰে। এতিয়া যদি সেই বেমাৰবিলাক যদি হয়, আমিতো গম নাপাওঁ। আমাৰ এনেও গালত দাগ হ'ব পাৰে, বা হাতত দাগ হ'ব পাৰে, পিঠিত হ'ব পাৰে হা। সেইটো কি কৰিব লাগিব, আমি পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰিবলৈ হ'লে আমি কেনেকৈ যাব লাগিব? এতিয়া তোমালোকৰ ঘৰৰ ওচৰৰ আশা থাকে নাই? আশাবিলাক চিনি পোৱা নে তোমালোকে? এই নীলা পটি লগা শাৰী পিন্ধে হয় নাই, বগা চাদৰ মেখেলা, বুজি পাইছানে? 6 মাহ বা 1 বছৰ। এতিয়া বহুত দিন দৰৱ খাই কষ্ট খাই থকাতকৈ আমি আগতে কি কৰিব লাগিব, নিজকে কি কৰিব লাগিব, সেইটো কাৰণে প্ৰতিৰোধ কৰিব লাগিব। প্ৰতিৰোধ মানে কেনেকৈ আমি সজাগ হ'ব লাগিব যে এইবিলাক নহওঁ, বুজিছানে বাৰু? আৰু এইটো খাই দিয়াৰ লগে লগে কি হ'ব, দৰৱ খোৱাৰ পিছত কি হৈ যায়, বেমাৰটো নহয় আৰু কাৰোবাৰ গ'লে খুচৰি নাযায়। গম পাইছানে তোমালোকে? ইজনৰ পৰা সিজনলৈ ৰোগ এটা বিয়পি যায়। আৰু সেই নিবিয়পিবলৈ কাৰণে কি হৈছে, আমি প্ৰথমে সেই ৰোগটো লক্ষণটো ধৰা পেলাব লাগিব, চাই মেলি এনেকুৱা কি হৈছে কি নাই। তাৰপিছত কি হ'ব, দৰৱ লোৱাৰ পিছত বেমাৰ আজাৰ নহ'লে কি হ'ব, আমাৰ মন ভাল লাগিব। বেমাৰ হৈ যোৱা মানে কৰিব পাৰে জানো? কাৰোবাৰ গা বেয়া হা, পৰীক্ষা বছৰীয়া পৰীক্ষা পালেহি না পালে গা বেয়া কি লিখিব, এইটো বেলেই নচলিব হয় নহয়? যদি দেহাটো ভালে থাকে তেতিয়া আমি পঢ়া শুনাত আগবাঢ়ি যাব। আৰু এই যিটো আমাৰ লেপ্ৰচি যিটো কুষ্ঠ ৰোগৰ দৰৱ, সেই দৰৱটো দোকানত মানে আমাৰ জেনেৰেল ফাৰ্মাচীত কিনিবলৈ নাপায়। এই বেমাৰ এইটো কানাডাৰ পৰা আহে, বুজি পাইছানে? কানাডা বুলি এখন দেশ আছে, সেই দেশখনৰ পৰা এই দৰৱটো আমাৰ ভাৰতবৰ্ষলৈ আহে। আৰু সেই বস্তুটো চৰকাৰীভাৱেহে উপলব্ধ, চৰকাৰী হস্পিটেলতহে কি কয় এই দৰৱটো কিনিব পাৰে। কিনিব নালাগে, ফ্ৰী দৰৱ, কিন্তু আমি ফাৰ্মাচী বা বেলেগ জেগাত গৈ পেলাই আমি দৰৱটো আনিব নোৱাৰোঁ। বুজি পাইছেনে কথাটো? সেইটো পইচা দিলেও কিনিব নালাগে, এইটো ডাইৰেক্ট কি হ'ব লাগিব, চৰকাৰীভাৱেহে কি হয় এই দৰৱটো উপলব্ধ। সেইকাৰণে যদি কাৰোবাৰ যদি এনেকুৱা দাগ থাকে হা, সজুলি নহ'ব পাৰে, কিন্তু ঠিক আছে, আমি কুইজ পাতো আৰু যি ক'লে তাৰ ভিত্তিতে প্ৰশ্ন শুনিম, হ'ব? ঠিক আছে? আমি যেতিয়া প্ৰশ্নটো কৰোঁ সবে একেলগে চিঞৰি নিদিবা, থিয় হৈ দিবা তাৰপিছত ক'বা। থিয় হৈ পেলাই যেতিয়া ক'ম যে কোৱা বুলি তেতিয়া ক'বা, হ'ব? বুজিছা? ঠিক আছে তেতিয়াহ'লে প্ৰথমতে কি বেমাৰটোৰ কথা পৰা ষ্টাৰ্ট কৰিছিলে? কোনে জানে? থিয় হৈ দিবা, থিয় হৈ দিবা। লাষ্ট কৰিব নালাগে, ক'লে হ'ল বেমাৰটোৰ নামটো কি? মই শুনিছোঁ কোনোবাই ফুচফুচাই কোৱা, কোনোবাই হৈছে খাৰা হৈছিলে, থিয় হৈ দিয়া। প্ৰথম
দিয়ে এতিয়া লক্ষ্যসমূহ কাৰ কাৰ মনত আছে কোৱা উত্তৰ ক'লে কেনেকৈ গম পাম কেনেকৈ চিনাক্তকৰণ কৰিম প্ৰথমতে কি হ'ল লোকে খজতি 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 প্ৰথম খজতি হ'ল ছালত যে বগা যে হয় এইটো আকৌ কুষ্ঠৰোগ নহয় হা যেতিয়া আমি যে বগা পৰা মানুহ দেখোঁ হা সেইটো আকৌ কুষ্ঠৰোগ নহয় তোমালোকে সেইটো কুষ্ঠৰোগ বুলি নাভাবিবা এইটো কি হয় আমাৰ দেহত ছালত মেডিচিন পিগমেণ্ট বুলি সেই পিগমেণ্টবিলাক যদি নাইকিয়া হৈ যায় তেতিয়া আমাৰ যিবিলাক অলপ ক'লা ৰঙৰ ল'ৰা ছোৱালী বা আমি মানুহ থাকে একদম বগাতে হৈ যায় সেইটো আকৌ কুষ্ঠৰোগ নহয় কিহৰ পৰা হয় আগৰ বিভাগটো সৈতে ঈশ্বৰৰ নামটো সলনি হৈ গৈছে তুমি লেপ্ৰচিৰ বিজাণুটোৰ নাম কৈছিলা ন আকৌ চিঞৰি কৰিবাচোন আমাৰ চবকে কৰিলে লেপ্ৰচিৰ কোৱা মাইকোবেক্টেৰিয়াম লেপ্ৰি তো টিউবাৰকুলোচিছৰ একেই হয় আকৌ একেই হয় টিউবাৰকুলোচিছ কৰিছিলে কি হয় আগতে জানিছিলা টিউবাৰকুলোচিছ কি হৈছে আগতে বঢ়িয়া এটা বঢ়িয়া দেই টিউবাৰকুলোচিছ বা টিবি হ'লে মুখ্য তোমাৰ লক্ষণসমূহ কি শুনিয়ে থাকা লক্ষণসমূহ কি মুখ্য লক্ষণ কি কামৰ পৰা তেজ ওলাই বঢ়িয়া আৰু আৰু কি হয় বহুত দিনলৈকে কাহটো বহুত দিনলৈ হৈ থাকে কি কোৱা তিনিটা হৈছিলে ছাৰ আৰু গাটো কি লাগে দুৰ্বল মেলেৰিয়া জাপানিজ এনকেফেলাইটিছ আৰু ডেংগু জাপানিজ এনকেফেলাইটিছ কি হয় কাম কৰিলে জাপানিজ এনকেফেলাইটিছ বঢ়িয়া বঢ়িয়া দেই কিউলেক্স ঠিক আছে হেৰি গম পাইছা বুজিছা বুজিছা কিবা থাকিলে সুধিব পাৰোঁ যা সুধিবা কিবা যদি বুজে বুজা বুজা বেমাৰ হৈছে কোৱা বেলেগ বেমাৰ হ'লে কোৱা কাৰোবাৰ হৈ আছে কিন্তু হ'ব পাৰে বেলেগ হৈছে সুধা এই ক'ৰ পৰা আহিছোঁ বুলি ভাবিছা হস্পিটেলৰ পৰা স্বাস্থ্য যদি বেহা নাথাকে কোনো বেহা নহ'ব নামকেইটা ক'ব লাগে ন ৰূপেশ ৰাং কিয়
ইয়াৰ উত্তৰ দিছিলে ৰাজীৱ ৰাজপুত আপচা আপচা উঠা নাজিমুদ্দিন আলী আৰু আফতা আৰু কোনে দিছিলে বাৰু ইহঁতে দিছিলে শিখাই দিছিলে নেকি বাৰু ওলাই যোৱা উত্তৰ দিয়া কেইজন আপচা যোৱা ৰাজীৱ ৰাজপুত ছাৰে নালাগে বাইদেৱে দিব বাইদেৱে দিয়ক আপুনি দিয়ক বাইদেৱে দিব আৰু শিকাই দিব মই কেমেৰা কৰি আছোঁ ভিডিঅ' বাইদেউ দিলে হ'ব এই কথাবোৰ মন দি চাব দেই নাজিমুদ্দিন আলী তুমি পাহৰি কালি বাৰু চবেই জানা মই গম পাইছোঁ চবেই জানা ক'ব লাগিব বুজিছানে নেক্সট চবেই সাহস কৰিব হ'ব আমি আকৌ বেলেগ বেমাৰ কৰিম ঠিক আছে দিয়া থেংক ইউ তহি কৰিলে তহি গাঁৱত হ'ব লাগে তাই তাই কৰিবা হ'ব আপোনাৰ তাতে বহকে মই ধৰি লোৱা কোনে কোনে কাৰণে